ए भाई यार मजा मालता আছে বে সাউন্ড বল বল মাল বুড়া এটা আছে খালি পেৰাত মানে অঘাইটং বুড়া খালি চাই চিটি হা নেদেখে অকমান কম দেখে মাল আছে নে বল ও বতা আছে নে ও বটা কোন আইছে ভাই কোন আইছে ইমান জোৰছে জোৰছে মই গৈছো কোন আইছে ও কোন আইছে চুকে মনিব নোৱা বুঢ়া হলো পাই বচোন কোন আইছে ধৰিবই পৰা নাই আমি আহিছো ও জানো ধৰিবই পৰা নাই পাই কোন আইছে ও আমি কিটা আহিছো ও বচোন কেলে বা আইলি বা তহঁতি ও পাই ও কচোন বাৰু কেলে আহিলি এই আপোনাৰ আমি আহিলো মানে এনে আহিলো বলো দৌৰিবই পৰা নাই বা ইমান চকু কমজুৰি হৈ গ'ল তাক দৌৰিবই পৰা নাই কোন দুদিন নাই পোৱা উপায় বহুত বুঢ়া হলো কি কবি ও খগেন মানে আমাৰ এই খগেন নি অ এটাক ধৰিব পাৰিছো আৰু এটা কোন উপায় তই অ হয় আমাৰ সৈদিনা যে মৰিছিলে ডেম্বেশ্বৰ কি কবি পাইছো বোলে চকুৱে নেদেখা হলো কি কৰিবি আৰু দে কেলেনো আহিলি কচোন অকমান এনে আহিলো বোলো বতাক চাই আহোগৈ চকু ভালে কৰিলি দে আহিলি বোলে আপুনি চাইকেল লৈ পৰিলে মানে কি কবি এই মদাইতে মোক উল্টা পুল্টা কৰি দিলে চাইকেল লৈ মানে যেন তেনে গৈছিলো এই আইতাজনী আছে আইতাই কৈছে পল মূল কাম বোলে এটা আহিছে আইতাৰ কাৰণে গৈছিলো পৰি দুপে পালো কি কবি লাখতি লৈ ঘূৰি ফুৰিছো আৰু চকুৱে কম দেখা হৈছে চাগে এইটোৱে হৈছে নেকি জানো ডক্টৰ ওচৰলৈ দেখাব যাব লাগিব কচোন কেলে আহিলি বোপায়ত চাটা নবনাব এনে বহিছ দেই কাই যাবি ৰ আইতা যদি ক তাক আইতা তাক মই আছো ল'ৰা দুটা আহিছে বৰ ডাঙৰ ল'ৰা দুটা ভাই বুঢ়াটোৱে চকুৱে নেদেখে গম পাইছ নাই শুনিল নাই কলে কাণেও কম শুনে বোলে কি কথা পাতিছ নাই পতা দেউতা নাই পতা মাল এটা আছে ভিতৰত চাই শুনগৈ বল আকৌ এই বুঢ়াটো মনে মনে আহিবি বুঢ়াটো বৰ অঘাইটং বুঢ়া আকৌ বল বাল বুলি ভাবিছিল কি জুপিছ চকুৱে নেদেখা বুলি ভাবিছিলি ন মোৰ নাতি যদি চাব যদি ওলাইছ কি কৰি আছ তই গছডালে হিলাই আছ এই গছডাল হেলাই আছো মানে বৰ ডাঙৰ কথা এটা হ'ল কি কথা কালি মানে মই ঘৰত কৈ আছিলো মাক মই বোলো মোক নতুন মোবাইল এটা লৈ দিবিচোন চিডিঅ' কিবা বনাবৰ কাৰণে লাগিছে তাৰপৰা পিছফালৰ পৰা আকৌ দেউতাই চিঞৰি মাত লগাইছে কি বোলে পইচা গছত লাগে নে সেইকাৰণে ৰাতিপুৱা সোনকালে উঠিলো উঠি আহি পেলাই সেই গছডালকে জোকাই আছো ক'তনো পইচা লাগিছিলে চাওঁ বোলো তলত ক'ৰবাত পইচা নিচাচোন কি তই পগলা হয়নে এই কথা এটা সুধো তোক বেয়া পাবি নে নাপাওঁ ক কেলে বেয়া পাম আকৌ তই কি বেয়া বস্তু খাওঁ বেয়া বস্তুটো মই আজিলৈকে জীৱনত তই বিশ্বাস নকৰিবি কেপি চিখুৱাই খাই পোৱা নাই হয় নি কেলে সুধিলি এনেই সুধিছোঁ একো নাই দে A few minutes later. ভাই চিখৰ অলপ দে অকণমান দে আকৌ বোলে তই জীৱনত আজিলৈকে বেয়া বস্তু খাই নাই চিখৰটো খাওঁ নহয় মই একো নহয় মায়ে কৈছে বোলে চিখৰ খালে ভাল বোলে শকত হয় বোলে অকণ লাগে নি অকণমান দে একেপাত চৰে তোমাৰ চকু উলিয়াই দিম চিখৰ লাগে হাই গাইজ আজিৰ ভিডিঅ'টো ইমানেই আছিলে তো আজি বেছি দীঘল কৰিব নোৱাৰিলোঁ বেয়া নাপাব কাৰণ অকণমান প্ৰব্লেম হোৱাৰ কাৰণে চুটিকৈ বনালোঁ আজি কালি যিকেইটা শ্বৰ্ট লৈ দিছিলোঁ নেক্সটৰ পৰা আকৌ দীঘল শ্বৰ্ট আহি আছে আজি অকণ প্ৰব্লেমৰ কাৰণে বেছি দীঘল নকৰিলোঁ তো ডেইলি মই দি আছোঁ ভিডিঅ'বিলাক তো ডেইলি দি আছোঁ অকণমান ছুটি হৈছে বেয়া নাপাব আৰু যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো যদি যোন নতুন আছে ছাবস্ক্ৰাইব কৰিব